ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত সূৰ্যত পাৰমাণৱিক সংযোজন বা নিউক্লিয় সংযোজনৰ পিপি চক্ৰটো আলোচনা কৰিম। সূৰ্য আৰু তেনেকুৱা কেইবাটাও তৰাত নক্ষত্ৰত এই পৰিঘটনাটো দেখা পোৱা যায় যাৰ পৰা সিহঁতে শক্তি পায়। সূৰ্যৰ শক্তি অধিকাংশই প্ৰটন চক্ৰৰ দ্বাৰা লাভ কৰা হয়। প্ৰয়োজনীয় সমীকৰণ বুলি আমি চাওঁ, এটা হাইড্ৰজেন আৰু এটা হাইড্ৰজেন লগ লাগি হৈ যাব এটা ডিউটেৰিয়াম আৰু তাৰ লগতে এটা পজিট্ৰন আৰু এটা নিউট্ৰিনো আৰু কিছু শক্তি। তাতে থকা পজিট্ৰন আৰু ইলেক্ট্ৰনে লগ লাগি গামা ফটন কৰিব আৰু লগতে অলপ শক্তি। এইটো প্ৰথম সমীকৰণটোত বা প্ৰথম বিক্ৰিয়াটোত পোৱা এটা ডিউটেৰিয়াম আৰু তাতে থকা এটা হাইড্ৰজেনৰ লগ লাগি আমি পাই যাম এটা হিলিয়াম 3 যাৰ ভৰ সংখ্যা 3 4 নহয় আৰু গামা ফটন আৰু কিছু শক্তি। এই যে এই 3 নম্বৰ সমীকৰণ যেটো আছে এটো দুবাৰ হ'ব লাগিব। দুবাৰ হলে আমি দুটা হিলিয়াম 3 পাম। ইহত কেটা লগ লাগি পোৱা যাব এটা হিলিয়াম 4 লগতে কিছুমান হাইড্ৰজেন পোৱা যাব, দুটা হাইড্ৰজেন পোৱা যাব আৰু তাৰ লগতে কিছু সংখ্যক শক্তি। এই গোটেই প্ৰক্ৰিয়াটো কেইবাবাৰ মান হোৱাৰ পিছত আমি যদি এটা সামাৰাইজ কৰিব পাৰো তেতিয়াহলে আমি এনেকৈ লিখিব পাৰিম যে এই গোটেই প্ৰক্ৰিয়াটো 4টা হাইড্ৰজেন আৰু দুটা ইলেক্ট্ৰন লগ লাগি এটা হিলিয়াম, দুটা নিউট্ৰিনো, 6টা গামা ফটন আৰু 26.7 MeV শক্তি হয়। মুঠতে হাইড্ৰজেন ইয়াতে ব্যৱহাৰ হৈ বেছি পৰিমাণে শক্তি পোৱা যায়। এইটোৱে হ'ল সূৰ্যত নিউক্লিয় সংযোজনৰ পিপি চক্ৰ। এই নিউক্লিয় বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় যেটো এটা শৰ্ত হ'ব লাগিব সেইটো হ'ব লাগিব উচ্চ ঘনত্ব কিহৰ হাইড্ৰজেন নিউক্লিয়াছৰ উচ্চ ঘনত্ব আৰু তাত লাগিব অতি উচ্চ উষ্ণতা যেনেকৈ 2 × 10⁶ K পৰ্যন্ত। এইটোৱে কৈ আমি এইটো ভিডিঅ' সামৰিছো আৰু নেক্সট চেপ্টাৰ 4 আকৌ লগ পাম। ধন্যবাদ।